আজি আমি যাই আছো সৰ্থেবাৰী সভাক জগদীশ ই এটা ভাগিন আৰু এইজন বলক যাত্ৰা আৰম্ভ কৰো। তাকে আহি পালো সৰ্থেবাৰী খান আমি আৰু এতিয়া আমি সৰ্থেবাৰী আহি পালো চব গেট মানুহ অৱশ্য আৰু এইটো হৈছে ফেভাৰেট খাদ্যটো মানে গাহৰিটো পুৰি আছে। পঞ্চাশ টকা গাইজ, 50 টকা, 50 টকাত চব পাই যায়। 100 আৰু এয়া হৈছে জিলাপি মানে জিলাপি। আৰু এইটো হৈছে গছৰ পুলিৰ দোকান। ঢেকীয়া গছ আছেনে ইহঁতৰ তাত ধুবা লাগিব অলপ দেৰিকৈ। কাঁহৰ বাচনৰ কাৰণে কাঁহৰ যিকোনো বস্তু লাগি সৰ্থেবাৰী কাঁহৰ মই চৰ্দি লাগিলে কাঁহৰটো কথা কোৱা নাই, কাঁহা এইবিলাক চাই লওক। ইমান ধৰণৰ কাঁহৰ বাচন যদি লাগে যেনে ধৰণৰ ডিজাইনৰ লাগে সেনে ধৰণৰ পাই যাব। মানে আপোনাৰ কাঁহী বাতি ঘটি লতা বাটা কৰাহী কিবা কিবি একদম চব বাল্টিঙৰ পৰা আদি কৰি চব পাই যাব। কাঁহী এখনত কিমান মান থাকে কিলো? সৰু কাঁহী ল'লে 700-800 ওজন হ'ব আৰু ডাঙৰ ল'লে 1 কিলো 1200 নান হ'ব। আৰু আপোনাৰ কিলো হৈছে 1700 টকা। সব ষ্টিলৰ বাচন, অল ষ্টিল। গতিকে আহক প্ৰায় 50 টকাৰ বিনিময়ত আপোনাৰ এখনৰ বেলেগ নাই, অকল জিন্স পেণ্ট লাগিলে এখনত দিব পাৰি। জায়গাটো চেপনৰ কাৰণে ভিতৰি হৈছে।
এইটোৰ দাম ইমান? এইটোৰ কিমান দাম? এইটো 650 টকা। 650। কি দস্তি পৰঠা কটা আগে উঠাই ভগৱানক চিন্তি যাত্ৰাটো আৰম্ভ কৰি দিলোঁ। আজি কিছু আছে আৰু এইটো চাইড হৈছে অকল চেণ্ডেল, অকল চেণ্ডেলৰে দোকান চব চাইডত। আৰু আজি আহি গ'লোঁ আমি আমাৰ পৰা, আৰু লগত লৈ আহিলোঁ এইটো বাঁহী। এইবাৰ বাঁহী বজাই শিকিব লাগিব। আজিলৈ গুড নাইট, বাই।